হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপোনাৰ নিজৰ TDSখিনি কিমান জমা হৈছে। হয় বন্ধুসকল, যেনেকুৱা আপোনালোকৰ অনলাইনৰ কিবা পে'মেণ্ট কৰি আছে, সেইটো 5% TDS কাটিছে, সেই TDSখিনি কাটি পেন কাৰ্ডৰ আগষ্টত জমা হৈ থাকে। বা আপুনি কিবা কমিশ্যন পাই আছে, সেই কমিশ্যনৰ পৰা আপোনাৰ 5% TDS কাটি আছে, সেই TDSবিলাক ক'ত জমা হৈ থাকে, কেনেকৈ জমা হৈ থাকে, কিমান এমাউণ্ট জমা হৈছে, আজি আপোনালোকে আমাৰ এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। তো আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে যিকোনো এটা ব্ৰাউজ অ'পেন কৰি ইয়াত টাইপ কৰি দিব ই-ফিলিং। ই-ফিলিং টাইপ কৰাৰ পিছত আপোনালোকে ইণ্টাৰ মাৰি দিব। ইণ্টাৰ মাৰাৰ লগে লগে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ অ'পেন হৈ যাব। হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অফিচিয়েল যিটো ৱেবছাইটৰ ডেশ্ববৰ্ড আছে, সেই ডেশ্ববৰ্ডখিনি ইয়াত অ'পেন হৈ গৈছে। যেতিয়া ইয়াত অ'পেন হৈ যাব, তেতিয়া আপোনালোকে ইয়াত চাব পাৰিব ওপৰত লগইন আৰু ৰেজিষ্টাৰ দিয়া আছে। যদি আপোনালোকে ফাৰ্ষ্ট টাইম হয়, তেনেহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰৰ বাবে ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰৰ যিটো পৰ্টেল অ'পেন হৈ যাব, আপোনালোকে ৰেজিষ্টাৰত যিমানখিনি ডাটা লাগে, ডাটাখিনি দি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। মই যিহেতু আগতে ৰেজিষ্টাৰ কৰা আছিল বাবে মই লগইন কৰি ল'ম। তো এতিয়া মই লগইনত ক্লিক কৰি দিলোঁ। লগইনত ক্লিক কৰাৰ লগে লগে মোৰ ইয়াতে লগইন পৰ্টেলটো অ'পেন হৈ গ'ল। অ'পেন হোৱাৰ পিছত ইয়াত চাব পাৰিব ইণ্টাৰ ইউৰ ইউজাৰ আই ডি। আপোনালোকৰ নিজৰ যিটো ইউজাৰ আই ডি আগতে বনোৱা হৈছিল, সেই ইউজাৰ আই ডিটো ইয়াত বহাই দিব। মোৰ নিজৰ আই ডিটো মই ইয়াত বহাই দি আছোঁ। ইউজাৰ আই ডিটো বহাই দিয়াৰ পিছত সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। যেতিয়া কণ্টিনিউত ক্লিক কৰি দিব, দিয়াৰ পিছত এইটো এটা আপোনালোকে টিক মাৰ্ক দি দিব আৰু নিচেই আপোনাৰ নিজৰ যিটো পাছৱৰ্ড আছে আপোনাৰ, সেই পাছৱৰ্ডখিনি আপুনি ইয়াত বহাই ল'ব। পাছৱৰ্ডখিনি বহা সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ পৰ্টেলটো অ'পেন হৈ গ'ল। অ'পেন হোৱাৰ পিছত আপোনালোকে এতিয়া কি কৰিব, চবৰ ওপৰত আপোনালোকে চাব ই ফাইল লিখা আছে আৰু ইয়াত দিয়া আছে ফাৰ্ষ্টটো ইনকাম টেক্স ৰিটাৰ্ণ। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ভিউ ফৰ্ম 26 AS, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত কনফাৰ্মত মাৰি দিব। কনফাৰ্ম মাৰি দিয়াৰ পিছত ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰচেছ কৰি দিব। তাৰপিছত ইয়াত ভিউ টেক্স ক্ৰেডিট যিটো দিয়া আছে, মোৰ টিক মাৰ্ক ক্লিকখন য'ত গ'ল, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এছেছমেণ্ট ইয়াৰটো চিলেক্ট কৰি দিব। এছেছমেণ্ট ইয়াৰটো ৰানিং হয় 25-26 হয়, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ভিউ এছ HTML ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই ভিউত এবাৰ ক্লিক কৰি দিব। ভিউত ক্লিক কৰাৰ লগে লগে আপুনি পেন কাৰ্ডত কিমান TDS এমাউণ্টখিনি জমা হৈছে আপোনালোকে চাব পাৰিব। ইয়াৰ ওপৰতে আপোনাৰ ডিটেইলছখিনি, নাম, পেন কাৰ্ড নাম্বাৰ যিমানখিনি আছে শ্ব' কৰিব। অলপ স্ক্ৰল ডাউন কৰিলে আপুনি তললৈ ইয়াত চাব পাৰিব আপোনাৰ কিমান এমাউণ্ট ইয়াত জমা হৈছে, কিমান কমিশ্যনৰ পৰা টোটাল পাইছে ইয়াত চাব পাৰিব আৰু তাৰ 5% হৈ কিনি আপোনাৰ এইফালে টোটাল টেক্স ৰিবনৰ যিটো দিয়া আছে, ইয়াত এমাউণ্টখিনি পাব আৰু ইয়াত টোটাল দিয়া আছে। কৰ পৰা আপোনাৰ TDS কাটিছে আৰু কৰ পৰা কিমান TDS জমা হৈছে, সকলোবিলাক আপুনি ইয়াত চাব পাৰিব। তো এনেকৈ চাব পাৰে আপোনাৰ TDSৰ এমাউণ্টখিনি কিমান জমা হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তো অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।